পইচাৰ অসুবিধা নতুবা অন্য কিবা অসুবিধাৰ বাবে আপুনি মন পছন্দৰ শিক্ষাটো গ্ৰহণ কৰিব নোৱাৰিলে নেকি নতুবা আপুনি এনেকুৱা এটা স্কিল শিকিব বিচাৰিছে নেকি এনেকুৱা এটা শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে নেকি যিটোৰ সহায়ত আপোনাৰ সপোনৰ কামটো পাব পাৰি কিন্তু পইচাৰ অসুবিধা নতুবা অন্য কিবা অসুবিধাৰ বাবে আপুনি ঘৰৰ পৰা দূৰৈত গৈ সেই শিক্ষাটো সেই স্কিলটো আপুনি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই তেনেহলে কি কৰিব আপোনাৰ সপোনটো এনেদৰে ভাঙি যাবলৈ দিব নেকি বন্ধুসকল চিন্তা কৰিবৰ কোনো কাৰণ নাই আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম কেনেদৰে আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে নিজৰ ঘৰতে বহি সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি আপোনাৰ মন পছন্দৰ স্কিলটো শিক্ষাটো গ্ৰহণ কৰিব পাৰে আৰু তাৰ চাৰ্টিফিকেটখন আপুনি অৰ্জন কৰিব পাৰে আৰু সপোনৰ কামটো আপুনি পাব পাৰে তো আহক ভিডিঅ'টো চাওঁ ওয়েলকাম টু দ্য এডুকেশনাল ইনফরমেশন শিক্ষাগত তথ্য চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিভিন্ন ধৰণৰ অনলাইন ইনকাম কৰাৰ কিছুমান টিপছ আৰু ট্ৰিক্স আৰু লগতে বহুতো শিক্ষাগত তথ্য গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব ইন্টাৰনেট উপলব্ধ হোৱাৰ পৰা আমাৰ বহুতো কাম অতি সহজ হৈ পৰিছে আজিকালি সকলোৱে বিচাৰে এটা ভাল শিক্ষা গ্ৰহণ কৰিবলৈ আৰু এখন ভাল চাৰ্টিফিকেট অৰ্জন কৰিবলৈ কিন্তু হেয়া সকলোৰে বাবে পইচাৰ অসুবিধা নতুবা অন্য কিবা অসুবিধাৰ বাবে সহজ হৈ নপৰে কিন্তু ইন্টাৰনেট অহাৰ পৰা সেইবোৰ অতি সহজ হৈ পৰিছে বন্ধুসকল আপোনালোকে ঠিকই শুনিছে আপুনি ঘৰতে বহি সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পূৰ্ণ ফ্ৰীতে আপুনি ঘৰতে বহি এতিয়া বহুতো ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে বহুতো নামি আপুনি স্কিলছ আপুনি ঘৰতে বহি শিকিব পাৰে আৰু তাৰ চাৰ্টিফিকেট অৰ্জন কৰি আৰু আপুনি এটা নামি কোম্পানীত প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু আপোনাৰ সপোনৰ ড্ৰিম জবটো আপুনি লাভ কৰিব পাৰে আৰু তাৰ বাবে আপুনি এটকাও পইচা খৰচ কৰিব নালাগে আৰু আপুনি সম্পূৰ্ণ ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ কোনো এডুকেশ্যন বেকগ্ৰাউণ্ড নালাগে আপুনি যিয়ে নপঢ়ক কিয় আপোনাৰ এজ যিমানেই নহওক আপুনি সম্পূৰ্ণ ঘৰতে বহি এই স্কিলবোৰ শিকিব পাৰে আৰু আপোনাৰ সপোনৰ কামটো আপুনি পাব পাৰে তো আহক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ বন্ধুসকল মই কৈ আছোঁ ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ছাইট গ্ৰেট লাৰ্ণিং একাডেমীৰ কথা আৰু এইটোৱেই সেই ছাইটটো গ্ৰেট লাৰ্ণিং একাডেমী চাওক গ্ৰেট লাৰ্ণিং ঠিক আছে তো মই মোৰ নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ সকলো তো আপোনালোকেও নিজৰ মোবাইলৰ জৰিয়তে সকলোবোৰ ব্ৰাউজ কৰিব পাৰিব আৰু ইয়াত কোৰ্চ কৰি চাৰ্টিফিকেশ্যন কমপ্লিট কৰিব পাৰিব এই ছাইটটোৰ লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ তো আপোনালোকে তাৰ পৰাই ব্ৰাউজ কৰিব পাৰিব তো চাওক এয়া ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি এই ছাইটটোৰ ব্ৰেণ্ড এম্বেছাডৰ হয় তো গতিকে এটা বহুতেই পপুলাৰ ছাইট আৰু এটা ট্ৰাষ্টেড ছাইট হয় তো আপোনালোকে ইয়াত সম্পূৰ্ণ বিশ্বাসত কোৰ্চ কৰি চাৰ্টিফিকেশ্যন কমপ্লিট কৰি ইয়াৰ পৰা চাৰ্টিফিকেট অৰ্জন কৰিব পাৰে তো ইয়াৰ আৰু কিছু ডিটেইলছ চাওঁ আহক ইয়াত চাওক কোৰ্চেছ ইন হিন্দী ইয়াত হিন্দীটো কোৰ্চ এভেইলেবল আছে তো গতিকে আপুনি ইংলিছ আৰু হিন্দী যোনটোত কমফৰ্টেবল হয় তাত আপুনি সেই অনুযায়ী কোৰ্চ কৰিব পাৰে 40 লাখ প্লাছ লাৰ্ণাৰ্ছ ইয়াত অলৰেডি 40 লাখৰো অধিক লাৰ্ণাৰ হৈ গৈছে 1000 প্লাছ কোৰ্চেছ 1000তকৈ অধিক কোৰ্চেছ ইয়াত এভেইলেবল আছে 6200 প্লাছ কোম্পানীজ হায়াৰ ফ্ৰম আছ তো ইয়াত চাওক 6200 কোম্পানীয়ে এই ছাইটটোৰ পৰা এমপ্লয়ি হায়াৰ কৰে তো চাওক বহুতেই এটা পপুলাৰ ছাইট হয় বহুতে এটা নামি ছাইট হয় তো গতিকে আপুনি ইয়াত চাৰ্টিফিকেশ্যন কমপ্লিট কৰি আপুনিও এটা নামি কোম্পানীত প্ৰতিষ্ঠা লাভ কৰিব পাৰে তো আৰু কিছু ডিটেইলছ চাওঁ আহক ইয়াৰ চাওক ইয়াত আপোনাৰ কেৰিয়াৰ অপশ্যনো আছে তো আপোনাৰ কেৰিয়াৰ অপশ্যনো ইয়াত ডিটেইলছ চাব পাৰে চেক কৰিব পাৰে তো ইয়াত বহুতো অপশ্যন এভেইলেবল আছে আপোনালোকে ছাইটটো ব্ৰাউজ কৰি নিজে চাব কিছু বহুতো অপশ্যন এভেইলেবল আছে ইয়াত তো চাওক ইয়াৰ পপুলাৰ কোৰ্চেছ এইবোৰ আছে আইটি ছফ্টৱেৰ ডাটা সায়েন্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্ণিং ডিজিটেল মাৰ্কেটিং মেনেজমেণ্ট চাইবাৰ সিকিউৰিটি ইয়াত বহুতো কোৰ্চ এভেইলেবল আছে বন্ধুসকল তো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যোনটো কোৰ্চ আপোনাৰ ভাল লাগে সেইটো কোৰ্চ আপুনি ইয়াত ব্ৰাউজ কৰি চাব তো পাইথন ফাণ্ডামেণ্টেলছ ফৰ বিগিনাৰ্ছ এইবোৰ চাওক ভিডিঅ' এডিটিং ক্লাউড ফাউণ্ডেশ্যন ইন্ট্ৰডাকশ্যন টু আৰ্ট বহুতো কোৰ্চ এভেইলেবল আছে তো আপোনালোকে নিজৰ যোনটো স্কিল আপোনাৰ প্ৰয়োজন সেইটো অনুযায়ী আপুনি ইয়াত কোৰ্চ কৰিব পাৰে ইয়াত অল কোৰ্চেছ কৰি দিলে আৰু ইয়াত বহুতো কোৰ্চ এভেইলেবল ওলাই পৰিব তো মই ডেস্কটপ ছাইট কৰি দিছোঁ ইয়াত চাওক বহুতো কোৰ্চ ইয়াত এভেইলেবল আছে ইয়াত বহুতো কোৰ্চ এভেইলেবল আছে বন্ধুসকল ঠিক আছে তো ইয়াত আৰু এটা কথা বন্ধুসকল ইয়াত যিবোৰ কোৰ্চ এভেইলেবল আছে এই কোৰ্চবোৰৰ
কৰিবলৈ আপোনাৰ এটকাও পইচা খৰচ কৰিব নালাগে ইয়াৰ বাবে আপুনি এটকাও পইচা পে কৰিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ এইবোৰ কোৰ্চ আছে তো আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ মোবাইলতে ঘৰতে বহি আপুনি ইয়াত কোৰ্চবোৰ কমপ্লিট কৰিব পাৰে আৰু ইয়াত এক্সাম দি আপুনি চাৰ্টিফিকেটখন সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ পৰা ল'ব পাৰে ঠিক আছে তো ইয়াৰ বাবে আপুনি এটকাও পইচা খৰচ কৰিব নালাগে আৰু বন্ধুসকল ইয়াৰ বাবে আপোনাৰ কোনো এডুকেশ্যন বেকগ্ৰাউণ্ড মেণ্ডেটৰী নহয় ঠিক আছে তো আপনি যিয়ে আপুনি এডুকেশ্যন কমপ্লিট নকৰক কিয় আপুনি ইয়াত কোৰ্চ কৰিব পাৰে ঠিক আছে তো ইয়াৰ ডিটেইলছ আপোনালোকে নিজে খুলি মেলি চাব অলপ ইয়াত একাউণ্ট মাত্ৰ ইয়াত আপুনি নিজৰ একাউণ্টটো সাইন আপ কৰি আপুনি ইয়াত কোৰ্सेছ এভেইলেবল কৰিব পাৰে ইয়াৰ যিকোনো এটা কোৰ্চ মই আপোনালোকক খুলি দেখুৱাইছোঁ পাইথন ফাণ্ডামেণ্টেলছটোকে মই খুলি দেখুৱাইছোঁ তো চাওক এইটো ইয়াৰ কোৰ্চ ডিটেইলছ হয় ঠিক আছে মই যদি ইয়াত এনৰোল নাও ক্লিক কৰি দিওঁ তো মোৰ ইয়াত কোৰ্চটো আৰম্ভ হৈ যাব ষ্টাৰ্ট হৈ যাব তো মই ইয়াত কোৰ্চটো ষ্টাৰ্ট কৰিব পাৰোঁ এতিয়া ইয়াত চাওক দেখিছে ইয়াত ভিডিঅ' লেকচাৰ এইবোৰ বহুত আছে তো আপুনি এইখিনি গোটেইখিনি কমপ্লিট কৰিব লাগিব আৰু গোটেইখিনি কমপ্লিট কৰাৰ পিছত গোটেইবোৰ শিকাৰ পিছত আপুনি ইয়াত এইটো চাওক পাইথন কুইজ ইয়াত এই কুইজটো আপুনি কমপ্লিট কৰিব লাগিব আৰু কুইজটো যদি আপুনি কোৱালিফাই হৈ যায় তেন্তে ক্লেইম ইয়ৰ কোৰ্চ চাৰ্টিফিকেট এইটো দেখিছে আপুনি ইয়াৰ পৰা এই চাৰ্টিফিকেটখন ক্লেইম কৰিব পাৰিব লগালগ আপুনি যেতিয়াই কোৰ্চটো শেষ কৰে তেতিয়াই আপুনি ইয়াত কুইজ এক্সামটো দিব পাৰে কুইজটো দিব পাৰে আৰু আপোনাৰ চাৰ্টিফিকেটখন লগালগ আপুনি ক্লেইম কৰিব পাৰে সম্পূৰ্ণ সহজ নহয় জানো চাওক সম্পূৰ্ণ বিনামূলীয়া ফ্ৰী আপুনি ঘৰতে বহি কৰিব পাৰে আৰু খুব কম সময়ৰ ভিতৰতে আপুনি এইখিনি কমপ্লিট কৰিব পাৰে তো ঠিক আছে বন্ধুসকল ইমানেই আছিল এই ভিডিঅ'টোত তো যদি ভিডিঅ'টো ভাল লাগিল চাই তেন্তে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব জনাব ভিডিঅ'টো কেনে পালে আৰু যদি ইনফৰ্মেটিভ হয় আপোনাৰ বাবে তেন্তে নিশ্চয় জনাব কমেণ্ট কৰি আৰু যদি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুলৈ যাতে তেওঁ এই বিষয়ে জানে ঠিক আছে আৰু তেওঁ নিজৰ সপোনৰ কামটো পায় এটা ভাল কোম্পানীত প্ৰতিষ্ঠা লাভ কৰিব পাৰে ঠিক আছে কাৰণ নিবনুৱা সংখ্যা বহুতে বাঢ়ি আহিছে বৰ্তমান আমি এনেকুৱাবোৰ কিছুমান চাই এতিয়া আগবাঢ়িব লাগিব তো গতিকে বন্ধুসকল যদি চেনেলটো নতুন আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আগলৈও মই এনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম এই চেনেলটোত তো গতিকে চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব ঠিক আছে তো আজিলৈ আহোঁ ইমানেই আছিল বাই বাই